গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ সকলোকে মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক। আৰু আজি হৈছে 23 ডিচেম্বৰ। আজিৰ পৰাই মই ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ, গতিকে সকলো ভিডিঅ'টি চাব। ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এতিয়া ৰাতিপুৱা প্ৰায় 8:30 মান বাজিলে আৰু মই কাম বনত ব্যস্ত, তথাপিও ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ। গতিকে সকলো ভিডিঅ'টি চাব আৰু কি কি দেখাব পাৰোঁ আপোনালোকক দেখাই যাম। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টি চাব। এতিয়া আমি তেতিয়াৰ পৰা ভিডিঅ'টি কণ্টিনিউ কৰা নহ'ল। এতিয়া আমি আহিছোঁ মদনপুৰৰ পৰা অকণমান সোমাই আৰু বাইহাটা চাৰিআলি মদন কামদেৱৰ এই ৰাস্তাটোৰে সোমাই আহি এইখন ভিতৰখোলা, সেউজ ভিতৰখোলা, খুব বেছি ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত এই ৰেষ্টুৰেণ্টখন অৱস্থিত। আৰু আমি আজি বন্ধ পোৱা হেতুকে আমি ইয়ালৈ আহিলোঁ। এখন খুব সুন্দৰ ফেমিলি ৰেষ্টুৰেণ্ট, আপোনালোকো আহিব পাৰে। মই কৈছোঁ যে মদনপুৰৰ সেই ৰাস্তাটোৰে সোমাই, নহ'লে আপোনালোকে বাইহাটা চাৰিআলিৰ পৰা আহিলে মদন কামদেৱ হৈ মদন কামদেৱৰ গেটৰ সেই ৰাস্তাটোৰে সোমাই আহিলে পায়। খুব বেছি ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত ৰেষ্টুৰেণ্টখন অৱস্থিত। আৰু ব'লকচোন আপোনালোকক মই ভিতৰলৈ যাওঁ আৰু ভিতৰত কি কি আছে আপোনালোকক নিশ্চয় দেখাম। আৰু আমিও আজি আহিছোঁ বাৰু ইয়ালৈ, গতিকে আপোনালোকক লগ পাই থাকিম, চাই যাই থাকিব। এইটো ছাইড ওপৰৰ ফালে, আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। আৰু এনেকুৱা ছাইডত শিলবিলাক ৰং কৰি দিছে, কলৰ গছ, বিভিন্ন ধৰণৰ প্ৰাকৃতিক পৰিৱেশ। চাওক আপোনালোকে পৰিৱেশটো, এইটো ওপৰৰ পৰিৱেশ এয়া। আৰু এইটো দিছে চাংঘৰ বনাই। মই আপোনালোকক ওচৰলৈ লৈ যাই আছোঁ। এইটো এয়া বনাই দিছে। অকণমান ভয়ো লাগিছে বাৰু, যা নহওক। দুটা উঠি নাহিবা, দুটা নাহিবা। এতিয়া য'ত আমি মানে খাম আৰু এয়া ভিতৰৰ ভাগটো এনেকুৱা খুব বেছি ডেক'ৰেটেড। আৰু ওপৰতো চাংঘৰৰ নিচিনা এটা আছে, দেখাম বাৰু নিশ্চয়। আৰু এইটোৰ ভিতৰত শুবও পাৰি ৰাতি। আৰু এনেকৈ গেছবিলাক ইয়াতে আহিলে খোৱাৰ ব্যৱস্থা এইবিলাক। এয়া কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। আৰু কোন কোন আহিব বিচাৰিছে আপোনালোকে আহক। এয়া ওপৰৰ পৰা তলৰ পৰিৱেশটো। আৰু সেইটো মই ওপৰৰ ছাইডটো আপোনালোকক দেখাইছোঁ। এয়া আপোনালোকে যে য়েল্ল' কালাৰ ঘৰৰ ৰং দিয়া ঘৰকেইটা দেখিছে, এইকেইটা সৰু সৰু কেবিন, তাত বহিলে এক্সট্ৰাকৈ চাৰ্জ লয় বাৰু। আৰু এয়া এইটো চাৰিওফালৰ পৰিৱেশ। আৰু এয়া আমাৰ গেষ্টত মিষ্টাৰ ডেকা। আৰু এইটো পৰিৱেশ, ইয়াতেও বহি খাব পাৰি এনেকুৱা। আৰু ওপৰৰ ডেক'ৰেটেডটো এনেকুৱা। আৰু তাৰ ওচৰত বেচিনৰ ব্যৱস্থাও দিছে বাৰু এয়া। আৰু বনাই আছে, বনোৱা যিহেতু সম্পূৰ্ণ হোৱা নাই। আৰু ইয়াত এইটো বেচিন দিছে, আৰু এইটো আইনাত মই। আৰু ইয়াৰ পিছফাল ছাইডটো এনেকুৱা ডাঙৰ ডাঙৰ শিলবিলাক, আৰু এইবিলাক চব কলৰ গছ। এয়া ওপৰত এইফালে পাহাৰ, আৰু এনেকৈ বাঁহৰে বনাই দিছে। আচলতে পৰিৱেশটো নান্দনিক, যান্ত্ৰিকতাৰ পৰা অকণমান দূৰত, আৰু খুব বেছি ধুনীয়া ফেমিলিৰ ট্ৰিপ হয়। আপোনালোক আহক, ছানডে বিশেষকৈ বহুত মানুহ হয় ইয়াতে। আৰু এয়া মই ওপৰলৈ উঠি গৈছোঁ বাৰু। আৰু এইটো ছাইড, এই ছাইডটো আপোনালোকে বনাই আছে বোলে। ইয়াতে কিবা কিবি পাহৰুৱা গছ গছনিবিলাক আছে, যা নহওক বনোৱা সম্পূৰ্ণ হোৱা নাই। আৰু চাৰিওফালে কলৰ গছ দিছে। আৰু কিবা বনাই আছে তেওঁলোকে, এইটো জুলনা গছৰ ওপৰত এনেকৈ দিছে। আচলতে পৰিৱেশটো এটা সম্পূৰ্ণ ঠাণ্ডা পৰিৱেশ, আৰু খুব বেছি ভাল লাগিছে। আৰু ইয়াতো বহিব পাৰি, এয়া ইয়াতেও গেষ্ট বহাই হয়। এয়া খুব বেছি ধুনীয়া, আৰু আপোনালোকক মাজে মাজে লগ পাই থাকিম। আৰু আমি এতিয়া বহি আছোঁ এয়া। আচলতে আমি বিয়াৰ পিছতে ভালকৈ ফুৰিছোঁ। মই এদিন আগৰ ভিডিঅ' এটাত আপোনালোকক জনাইছোঁ, আমাৰ যিহেতু
কমপ্লিটলি ঘৰৰ পৰা চাই দিয়া, গতিকে আমি বিয়াৰ আগত একেবাৰে লগ পোৱা নাই। আৰু এতিয়া বিয়াৰ পিছতে আমি যিমানখিনি দুটাই ফুৰিছোঁ আজি এটা বছৰেদি, আৰু এনেকৈ এয়া আৰু এতিয়াই আমি ফুৰিছোঁ ভালকৈ, এতিয়াই ভালকৈ লগ পাইছোঁ দুটাক, গতিকে এয়া আৰু সংসাৰৰ বহু বেছি ব্যস্ততা, কাম গোটেইখিনি মানে চাইড কৰিও কেতিয়াবা নিজক অকণমান বেছি টাইম দিব লাগে, গতিকে আমি তাৰ বাবে আহিছোঁ। আৰু ইয়াৰ পিছত আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' কিছুমান আহি থাকিব, আপোনালোকে সকলোৱে মোৰ চেনেলটি চাব, আৰু ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আচলতে আপোনালোকে ভিডিঅ' প্ৰায়ভাগ মানুহে চায়, কিন্তু চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰি লোৱা নাই, গতিকে আপোনালোকে সকলোৱে মোৰ চেনেলটি যোনে ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভাল ভাল কমেণ্ট কিছুমান দিব, কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে, বা মোৰ ওপৰত কিবা সুধিবলগীয়া কুৱেশ্যন থাকিলে আপোনালোকে নিশ্চয় মোক জনাব। আৰু এনেকৈ মই আজি ভিডিঅ'টি কৰি যাই আছোঁ, আৰু আপোনালোকক লগ পাই থাকিম। আৰু আমি এতিয়া অকণমান বহি লওঁ, আৰু এই ছাইডটো এইফালে ওপৰৰ ফালে উঠি যাব লাগে, আৰু কেবিনবিলাক বনাই আছে আপোনালোকক মই দেখাইছোঁ। আৰু এইটো চাইডে বাথৰুম, আৰু সেই ছাইডটোৰ ফালে খানা বনাই, আৰু এয়া চাৰিওফালে কলৰ গছ, আৰু এনেকৈ কাটি এইফালে এয়া কেবিনবিলাক বনাইছে। এয়া আৰু আমি এতিয়া এয়া সেউজ ভিতৰফালৰ পৰা যাবলৈ ওলালোঁ। খুব বেছি ধুনীয়া, মই ক'লোৱে খানাটো ইয়াতে ভালেই লাগিল বাৰু, আৰু এইটো চাইডেও পাহাৰ, গতিকে আপোনালোকে আহক, সেউজ ভিতৰফালে খুব বেছি ধুনীয়া এটা পৰিৱেশ, এটা ফেমিলি ট্ৰিপত আহিব পাৰিব আপোনালোকে, আৰু খানাও ভাল বাৰু। আৰু ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টি ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে লগ পাম। আজিলৈ বাই বাই, চবেই ভালে থাকক, সুস্থ থাকক, বাই বাই।